Hi guys, welcome to my channel Roaming Rasoi. Good morning everyone. Etia bajise morning 4 o'clock aru ami ulaisu jabole Bangalore to Goa by car. So bhabilu apnalokor logoto share koru video to Bangalore to Goa ami keneke jao ki koru kot rokhu kuntu route lo apnalokok dekhabole chesta korim aru Goa goi ki koru upcoming vlogs ot apnaloke dekhi thakibo. এতিয়া আমি ওলালো যাবলে টোটাল 615 কিলোমিটাৰছ আমাৰ ৰিজৰ্টৰ লাগে 328 ত এৰাইভেল দেখাইছে চাও আমি 3টা বজাত পাও নে নাপাও মাজতটো কবাত ৰখা হ'ব ধৰক ব্ৰেকফাষ্ট কৰিবলৈ ৰখা হ'ব লাঞ্চ কৰিবলৈ ৰখা হ'ব সো এহাতৰো পটি ব্ৰেকৰ কাৰণে নাইস ৰোডৰ যোনখন এক্সিট টোল হয় সেইখন ক্ৰছ কৰিলো আমি ওলাইছিলো বানাৰঘাটৰ পৰা আমি ডাইৰেক্ট আমি নাইস ৰিং ৰোড হয় নে নাইস ৰোডে হয় ন নাইস ৰোডটো লৈ আহিছো নাইস ৰোড লৈ কেনে এতিয়া নাইস ৰোডটো এক্সিট কৰিছো এতিয়া আমি কোনটো ৰোডত উঠিম এটা আমি টুমকুৰ ৰোডত এতিয়া উঠিম অলমোষ্ট 584 কিলোমিটাৰছ এতিয়া বাকি আছে গোৱা পাবলৈ almost 77.7 kilometers cross কৰিলো এতিয়া টুমকুৰ ক্ৰছ কৰা নাই অলপ আছে তাৰ পিছত আমি টুমকুৰ ক্ৰছ কৰিম নাইস ৰোডৰ পৰা ডাইৰেক্ট আমি যোনটো টুমকুৰ ৰোড লৈছিলো হেতু আমি এক্সিট গেটখন এতিয়ালৈকে পোৱা নাই এক্সিট টোলখন পোৱা পিছতহে আমি টুমকুৰটো ক্ৰছ কৰিম আৰু আমাৰ লগত কোন কোন আহিছে দেখুৱাই নাই নহয় এয়া হ'ল আন্ধাৰ হৈ আছে খালি জিনটো এয়া সুমু শুই আছে তাই গাটো বেয়া লাগিছে বলে অকমান ৰাতি টোপনিটো ভাল নহল যে কোনি পৰিছে দেখিছে একদম এতিয়া বাজিল আপোনাৰ 6টা 8টো আপোনাৰ এনেকৈ আন্ধাৰ হৈ আছে কুঁৱলীও পৰি আছে সো লাহে লাহে আহি আছো টোপনিও ধৰিছে মোৰ খুব টোপনি ধৰিছে অলপ চকুটো মুদু খুলো এইবোৰে কৰি আৰু আমাৰ আছে 494 কিলোমিটাৰছ 311 ত এৰাইভেল দেখাইছে সো মাজত ৰখা হ'ব ধৰক আমাৰ স্পাৰ্কি হেতৰ পটি ব্ৰেক তাহাঁতি যেতিয়া পটি ব্ৰেক কৰিব আমি তেতিয়া আৰু ব্ৰেকফাষ্টটো কৰি ল'ম ভাবিছোঁ চাহ একাপ খাবলৈ খুব মন গৈছে কফি মানে ইমানেই টোপনি ধৰিছে এতিয়া পোহৰ হৈছে কাৰণে অকণমান মানে ভাল লাগিছে আৰু ফ্ৰেছ লাগিছে বেকি এনেকৈ মাজত শুই আহিছে জিনটো আৰু চুমুৰ মাজত আৰু আমাৰ স্পাৰ্কি সদায় ডেইলি যেনেকৈ যায় সেনেকৈ যাব এতিয়া নেক্সট আমি কি পাম মন কোনটো জেগা পাম দেৱনগিৰি চিত্ৰদুৰ্গা পাম নেক্সট এতিয়া অলমোষ্ট আমি কিমান কিলোমিটাৰ ক্ৰছ কৰিলোঁ 122 কিলোমিটাৰ ক্ৰছ কৰিলোঁ আৰু কিমান কিলোমিটাৰ ভিতৰত চিত্ৰদুৰ্গা পাম আৰু 90 কিলোমিটাৰছ মানত আৰু ভাবিছোঁ এতিয়াতো অলমোষ্ট এতিয়া বাজিছে আপোনাৰ 6:45 সো আমি ভাবিছোঁ 8 o'clock বা 9 o'clockৰ ভিতৰতে ৰখি কিনে তাহাঁতক পটি ব্ৰেকো দি দিম আৰু আমি লগতে ব্ৰেকফাষ্টটো কৰি ল'ম তেনেকৈ ভাবিছোঁ চাওঁ এতিয়া কিমান টাইমত আমি ৰখিব পাৰোঁ আৰু যিমানটো পাৰোঁ মানে কভাৰ কৰি ল'ব দিছোঁ যিহেতু আগত গৈ কেনে আমি ৰাস্তা বেয়াও পাম লাষ্ট টাইম আহোঁতে বেয়া পাইছিলোঁ লাষ্ট টাইম যেতিয়া মই ব্লগ বনোৱা নাছিলোঁ তেতিয়া যোনটো ৰুট লৈছিলোঁ সেইটো বহুত বেয়া ৰাস্তা আছিলে এতিয়া চাওঁ এতিয়া বেলেগ এটা ৰুট দেখাইছে আমাৰ নৰ্থ গোৱালৈকে আমি বৰ্তমান এতিয়া নৰ্থ গোৱা গৈ আছোঁ সো বেলেগ এটা ৰুট দেখাইছে সেই ৰুটটোত আমি এতিয়া ৰাস্তাটো ভাল পাওঁ নে বেয়া পাওঁ সেইটো ওপৰত ডিপেণ্ড কৰিব মানে কেনেকুৱা হয় সো যোনটো ভাল ৰাস্তা সেইটোতে
টু বিত ৰখিছোঁ কফি ব্ৰেক ল'বলৈ একাপ কফি খাই লওঁ তাৰপিছত সেয়া আমাৰ দাদাহেঁতো আহিছে এয়া বৌ মিৱান আৰু দাদা ওলাই আহিছে ইয়াত আমি এতিয়া কফি ব্ৰেকো লৈ লওঁ একাপ কফি খাই লওঁ আৰু বেকি স্পাৰ্কিহঁতক অকণমান ৰেষ্টো লাগে চিত্ৰদুৰ্গা পালোহি ইয়াত দেখিছে উইণ্ড মিলছকেইটা কুঁৱলীত ভালকৈ দেখিব নাপাব আপোনালোকে এইটো উইণ্ড মিলছৰ কাৰণে চিত্ৰদুৰ্গাখন ফেমাছ হয় চ' আমি এতিয়া কিমান কিলোমিটাৰ ক্ৰছ কৰিলোঁ 206 ন 207 কিলোমিটাৰ এতিয়ালৈকে ক্ৰছ কৰিছোঁ বেংগলোৰৰ পৰা অ'কে আৰু 75 কিলোমিটাৰ দাৱনগেৰে পাম আমি এতিয়া আৰু টোটেল আছে আপোনাৰ এতিয়া 400 সামথিং আমাৰ ৰিজৰ্টলৈকে কিমান কিলোমিটাৰ 405 কিলোমিটাৰ্ছ আছে 345 এৰাইভেল দেখাইছে 750 চাওক উইণ্ড মিলকেইটা খুব ধুনীয়া লাগিছে নহয়নে আমি এতিয়া অলমোষ্ট 415 কিলোমিটাৰ্ছ কভাৰ কৰিলোঁ গোৱালৈ আৰু কিমান বাকী আছে 195 কিলোমিটাৰ বাকী আছে চ' 3:20 এৰাইভেল দেখাইছে আমি এতিয়া কেইবাটাও ৰাস্তা আছে ন এতিয়া হুবলিৰ পৰা কেইবাটাও ৰাস্তা আছে কোনটো লওঁ তাকে ভাবি আছোঁ লাষ্ট টাইম আমি যোনটো ৰাস্তাত গৈছিলোঁ সেই ৰাস্তাটো মানে একদম কিবা আৰু মানে পুৰা জংঘলৰ ৰাস্তা চ' সেইটো এভইড কৰি কিনে আমি বেলেগ এটা ৰাস্তা লওঁ বুলি ভাবিছোঁ গোটেইকেইটা ৰাস্তাই ভাল মোৰ মতে যোনটো আমি লাষ্ট টাইম লৈছিলোঁ সেইটোহে চাগে অকণমান মানে পুৰা জংঘল সেইটো কাৰণে যাবলৈ অকণমান বেয়া লাগিছে সেইটো ৰাস্তাৰ ফালেদি চ' এতিয়া আমি অলম'ষ্ট 195 কিলোমিটাৰ বাকী আছে 195তে 4.5 ঘণ্টা দেখাইছে মষ্ট প্ৰবেবলি অলপ ঘাটছ এৰিয়াটোত অকণমান টাইম লাগিব আমি ভাবোঁ ইয়াত দেখিছে হুবলিৰ পৰা ছিংগল লেন ষ্টাৰ্ট হৈছে এতিয়া ৰাস্তাটো ইমানটা ভাল নহয় লাহে লাহে চলাই আছে আৰু মনে কিন্তু বেংগলোৰৰ পৰা হুবলিলৈকে একো প্ৰব্লেম নাই বহুত ভাল ৰাস্তা হয় একদম ভালকৈ আহিলোঁ আমি আৰামতে আহিলোঁ এতিয়াৰ পৰা যিহেতু টাইমটো অলপ বেছিকৈ দেখাইছে এয়া দেখিছে 197 কিলোমিটাৰ 442 আৱাৰ্ছ লাগিব চ' ৰাস্তা বেয়া চাগে সেইকাৰণে ধৰক 197 কিলোমিটাৰ ইমান দেৰি দেখাইছে সেইটো কাৰণে আমি গৈ আছোঁ আৰু এতিয়া লাহে লাহে চাওঁ আগত গৈ কেনে ব্ৰেকফাষ্ট কৰোঁগৈ ভোক লাগিছে চবৰে এনেই বেংগলোৰ টু গোৱালৈ আমি যিমানবাৰেই আহিছোঁ সিমানবাৰেই আমাক বেলেগ বেলেগ ৰাস্তাত লৈ গৈছে এইটো এবাৰ ফাৰ্ষ্ট টাইম আমি যোনটো ৰাস্তাত আহিছোঁ এই ফাৰ্ষ্ট টাইম এইটো ৰুটত আহিছোঁ এই ৰুটটো বেয়া লগা নাই ভাল লাগিছে বেংগলোৰ টু হুবলিলৈকে বহুত ভাল ৰাস্তা হুবলিৰ পৰা এতিয়া যোনটো ৰুটত আমি গৈ আছোঁ ওৱান ৱে হয় NH48 ন NH48 হয় ৰাস্তাটো ভাল হয়
এতিয়া যোনটো হুবলিৰ পৰা আমি ৰোডটো পাইছোঁ ওৱান ৱে হয়, কিন্তু ৰাস্তাটো বেয়া নহয়, চলি যায় আৰু লাষ্ট টাইমতকৈ বহুত ভালেই পাইছোঁ। এয়া ৰাস্তা অৱস্থা, আৰু কিমান দিন লাগিব এইটো ৰাস্তা? মনে কৈছে আৰু এবছৰত আকৌ এইটো ৰাস্তা আমি যেতিয়া আহিম, আকৌ যদি আহোঁ তেতিয়া এইটো ৰাস্তাও হৈ যাব। লাষ্ট টাইম বহুত ইম্প্ৰুভ হ'ল। লাষ্ট টাইম যেতিয়া আহিছিলোঁ মইতো তেতিয়া ব্লগ বনোৱা নাছিলোঁ বাৰু, তেতিয়াতকেতো বহুতখিনি বেটাৰ হ'ল এইটো ৰাস্তা এতিয়া। কিন্তু এইখিনি বেয়া হৈ আছে আৰু অলপ, কিমানখিনিলৈকে কিমান কিলোমিটাৰ্ছ বা দেখায়, টাৰ্ণ লেফ্ট দেখাইছে আৰু 12 কিলোমিটাৰ দেখাইছে। 12 কিলোমিটাৰলৈকে চাগে মে বি এনেকাই থাকিব। গাদ্দা আমাৰ দাদাহঁতে অভাৰটেক কৰিলে, অথনিৰ পৰা দাদাই আমাক বিচাৰি আছে অভাৰটেক কৰিম। অভাৰটেক কৰা ভাল কথা নহয়, কিয় অভাৰটেক কৰিছে সিংগল লাইনত মই গম নাপাওঁ, কিন্তু সি কৰিলে। ককাইক ভাইকৰ মাজত কাজিয়া হৈ গৈছে অভাৰটেক কৰিবলৈ, কোনটোৱে আগত যাব মানে। এটা আৰু অভাৰটেকৰ কাৰণে মোক তাকে মাৰিব। সেইবোৰে এনেই কৈছে, সেইটো কথা নহয় বাৰু। এতিয়া তাহাঁতি এবাৰ আগত গৈছে, আমি এবাৰ আগত যাওঁ, তেনেকাই কৰি আছোঁ আৰু গোটেই ৰাস্তাটোত তেনেকৈ। আৰু চবৰে সেই ভোক লাগিছে, ব্ৰেকফাষ্ট কৰিবলৈ হোটেল বিচাৰি ফুৰিছোঁ, ক'তোৱে হোটেল পোৱা নাই। এতিয়া এইটো ৰুটত উঠিলোঁ, এতিয়া হোটেল পাম নে নাপাওঁ মেপত চাইছোঁ, তো তেনেকৈ একো ভাল দেখুওৱা নাই। ৰাস্তাতে যদি ক'ৰবাত পাওঁ আৰু ডোচা ইডলি কিবা খাই দিব লাগিব আৰু। তাকে চুমুহঁতৰো ভোক লাগিছে, হয়নে চুমু? বহুত ভোক লাগিছে। ভোকতে মানে ৰাতিপুৱা কি হ'ল, গেছৰ টেবলেট এটা খাই আহিলে, গেছৰ টেবলেট খাই ভোকত তত নাপাই বমি বমি লাগিলে চুমু। চোৱা এইফালে চোৱা, কৈ দিয়া তুমি ক'ত আহিছা? গোৱা। বেকি আগতে গোৱা আহিছে, লাষ্ট টাইম আমাৰ লগত গোৱালৈ আহিছিলে বেকি। কি উৎপাত কৰিছিলে ন বাপৰে। এনেকে লিজডাল ধৰি আছিলো নহয় আমি বিচত বহি কেনে, লিজডাল এৰাই কেনে বেকি ঘূৰি ফুৰিছে অকলে অকলে বিচত। তাৰপিছত এবাৰ ফাৰ্ষ্ট টাইম স্পাৰ্কি, এইটো ফাৰ্ষ্ট টাইম, লাষ্ট ইয়েৰহে স্পাৰ্কি আমাৰ ওচৰলৈ আহিছিলে, সেইকাৰণে এবাৰ স্পাৰ্কিক লৈ আহিছোঁ। বেকিও আহিছে, এইয়া বেকি, বেকু চাই দিয়া বেকি, এইটো বেকি, এইটো চোৱা, এইটো টোপনি ধৰিছে, শুই আছে তাই। টোপনি আজি কেইটা বজাত উঠিলে? 3টা বজাতে উঠিলে ন, এনেকুৱা টোপনিয়াই আছে, উঠনিৰ পৰা শুইয়ে আছে। কিন্তু ই নহয়, ইয়াৰ ছেইম যোনটো মানে সদায় পজিশ্যন, আপোনালোকক আগতো দেখাইছোঁ এনেকৈ যে থাকে, সি সেনেকৈ থাকিব, হেণ্ডিমেন টাইপত। আৰু তাৰ মানে আৰু নাই আৰু জীৱনত আৰু উন্নতি নাই, এনেকৈয়ে আহিব আৰু। আমি এতিয়া ব্ৰেকফাষ্ট কৰি আহিছোঁ, 12:17 আমি ব্ৰেকফাষ্ট কৰিছোঁ। ব্ৰেকফাষ্ট লাঞ্চ দুইটা লগতেই হৈ গ'ল। আৰু ক'ত কৰিছিলোঁ এইটো? ধাৰৱাড় পালোহি ন, ধাৰৱাড়ত কৰিলোঁ। এতিয়া ব্ৰেকফাষ্ট কৰি ওলাই গৈ আছোঁ। যি ৰ'দ, বেংগলোৰত যোনটো ঠাণ্ডা দিছিলে, আমি চুৱেট শ্বাৰ্ট পিন্ধি আহিলোঁ, আৰু ইয়াত আহি দেখিছোঁ বাপৰে যোনটো ৰ'দ। আৰু এতিয়া আমাৰ আছে 167 কিলোমিটাৰ্ছ, আৰু 3 ঘণ্টা, অলমষ্ট 4 ঘণ্টাই লাগিব। কিন্তু এৰাইভেল টাইমটো আমাৰ এতিয়া বাঢ়ি গ'ল, 4:16 হৈ গ'ল, মানে 4:16 পামগৈ। যদি এতিয়া আৰু ক'তো নৰখোঁ তেনেহ'লে 4:16 পামগৈ। চাওঁ মাজত শ্বৰ্ট ব্ৰেক যদি লওঁ তেতিয়াহ'লে অকণমান টাইমটো ইফাল সিফাল হ'ব আৰু। এয়া বেকি স্পাৰ্কিও লাঞ্চ কৰিলে, তাহাঁতৰ খানা খাই ল'লে দুইটাই, আমিও কৰি ল'লোঁ, এতিয়া গৈ আছোঁ। অৱস্থা নাই, জিনটোৰ খুব দাঁতৰ বিষ হৈছিলে, এতিয়া টেবলেট খাই ভাল পাইছে। ব্ৰেকফাষ্ট কৰাৰ পিছত টেবলেট খালে, পেইন কিলাৰ এটা খালে, তাৰপিছত এতিয়া ভাল পাইছে, একদম ৰেডি হৈ আছে আৰু গোৱা যাবলৈ। মানে তাত গৈ কেনে দাঁত বিষালেতো নহ'ব, ফূৰ্তি কৰিব নোৱাৰিব নহয়, সেইকাৰণে আগে ভাগে গোৱা পোৱাৰ আগতে পেইন কিলাৰ খাই টিপটপ বনি আছে আৰু জিনটোৱে। চুমুৱে মুখখন নেদেখাই লেতেৰা হৈ আহিছে বোলা, গা নাই ধৰে চাগে চুমু, হয় না আজি গা ধুই আহিছে। আৰু আমাৰ দাদা আকৌ পাৰ হৈছে এতিয়া আমাৰ। এতিয়া আমি ঘাট ৰোডটো উঠিলোঁ। ইয়াতে আপোনাৰ স্পীড লিমিট আছে, 30 কিলোমিটাৰ পাৰ আৱাৰ হয়। যিহেতু স্পীড লিমিট দিয়া আছে, যদি কোনোবাই আহে লিমিটটো চাই ল'ব, এবাৰ চেক কৰি ল'ব। যিহেতু আগতেও আমি এবাৰ ফাইন ভৰিছোঁ ইয়াতে, দাদাহঁতেও ভৰিছে। চ' কোনোবাই যদি আহে এইটো চাইডে এবাৰ স্পীড লিমিটটো চেক কৰিহে গাড়ীখন চলাব।
তো চবতে ৰাস্তাত লিখা আছে বাৰু ইয়াতে 30 km/h বুলি আপোনালোকে দেখিবই আহিলে তো সেইটো মেইনটেইন কৰি চলালে একো প্ৰব্লেম নাই বাৰু স্পাকিছো এতিয়া আমি এচি বন্ধ কৰি গ্লাছ খুলি দিলোঁ স্পাকি খুব ভাল পায় গ্লাছ খুলি দিলে খুব ভাল পায় কিন্তু এনেই দিব নালাগে গ্লাছৰ যোনটো হাৱা হয় ন সেইটো তাহাঁতক দিব নালাগে ইয়াৰ ইনফেকশ্যন হয় বুলি কয় কিন্তু সিহঁতক আমি নিদোঁৱেই এইটো আজি মানে অকণমান দি দিছোঁ সেয়া ভাল পাই যে এতিয়া তাতে শ্ল'কৈ চলাবলৈ দিছে সেইটো কাৰণে আৰু অকণমান গ্লাছখন খুলি দিছোঁ চাই দিয়া এতিয়া আমি গৈছোঁ বেকি ক'ত বেকু বেকু এইটো আইটো ओवरऑल एक्सपिरियेन्सটো ভালে লাগিলে এতিয়ালৈকে ৰাস্তাটো ভালে হয়নে বহুতখিনি ভাল পাইছোঁ যোৱাবাৰতকৈ বহুতখিনি ভাল কিন্তু এটাই ফৰেষ্ট এৰিয়া যোনটো হয় সেইটো 2 লেন হয় চ' অভাৰটেক নকৰিলে ভাল হয় লাহে লাহে আহি থাকিলে একো প্ৰব্লেম নাই তাত এটা কথা কিন্তু তাত স্পীড লিমিটটো দিয়া আছে 20 ক'ৰবাত 30 তেনেকৈ স্পীড লিমিটটো মেইনটেইন কৰি আহিলে ভাল চ' যিহেতু খবৰ পোৱা মতেতো আমি বাৰু পুলিচ নাপালোঁ যদি লাগ বেয়া থাকে মানে ফাইন ভৰিব লগা হ'ব আৰু 1500 নেকি ন লিখা আছিলে কিবা লিখা আছে চ' সেইটো কাৰণে মানে সেইটো এৰিয়া দি যদি আহে অভাৰটেক নকৰিলে বা স্পীড লিমিটটো মেইনটেইন কৰি আহিলে আৰু আমাৰ দেখাইছে 98 কিলোমিটাৰ আৰু 2.5 ঘণ্টা লাগিব এতিয়া বৰ্তমান বাজিছে 2:29 মানে 2:30 বাজিলে তো 5টা বজাত এৰাইভেল দেখাইছে আমাৰ এইটো হ'ল আপোনাৰ হাইৱেটো NH 728 অ'কে NH 748 হয় চ' হাইৱেটো ভাল যোনটো ফৰেষ্ট এৰিয়াৰ পৰা এইটো কি আছিলে দাণ্ডেলি আছিলে ন ৰাস্তাটো ধাৰৱাৰ পৰা যোনটো ধাৰৱাৰ ৰামনগৰৰ যোনটো মানে ৰোড হয় সেইফালেদি আহি ফৰেষ্ট এৰিয়াটো খতম কৰিয়ে এইটো হাইৱে পায় NH 748 চ' এই হাইৱেটো ল'লে মানে সেইফালৰ পৰা আহিলে চাগে মষ্ট প্ৰবেবলি হাইৱেটো পাবই আমি লাষ্ট টাইম বেলেগ ৰাস্তাত আহিছিলোঁ কাৰণে হাইৱেটো নাপালোঁ এইটো ভাল লাগিছে গৈ কেনে চ' এতিয়া গৈ আছোঁ পাব লাগে 5টা বজাত আমি পাম বুলি আশা কৰিছোঁ আৰু এতিয়া আমি ৱেষ্টাৰ্ণ ঘাট উঠিলোঁ এইটো ৱেষ্টাৰ্ণ ঘাট হয় আৰু টোটেল 86 কিলোমিটাৰ বাকী আছে ঘাটটো কমপ্লিট কৰিয়ে মে বি আমি গোৱা সোমাম ন তাৰপিছত আমি গোৱা সোমাম এই ঘাটটো ধুনীয়া হয় বহুত ধুনীয়া বৰষুণ দি থাকিলে বহুত ধুনীয়া লাগে এই ঘাটটো আমি জিনটোৱে চশমাখন লগোৱাৰ পিছত হাঁহিছোঁ বোলো জিনটো ভাল লাগিছে পিন্ধি লোৱা আমি এতিয়া ৱেষ্টাৰ্ণ ঘাটত উঠিলোঁ গৈ আছোঁ খুব ধুনীয়া হয় ৱেষ্টাৰ্ণ ঘাটটো কিন্তু যোনবোৰে মনচুনত আহিছে ৱেষ্টাৰ্ণ ঘাটৰ বিউটিটো চাগে গম পায় বৰষুণ দি থাকিলে বহুত ধুনীয়া লাগে কিন্তু ছামাৰত ভালে লাগে আহি ধৰক ৰিক্সটো কম থাকে আৰু মনচুনত ধৰক অলপ স্লিপাৰী হৈ যায় বৰষুণ দি থাকে ন চ' সেইটো কাৰণে অকণমান ৰিক্স থাকে সেইটোৱে আৰু ভালকৈ আহিলে একো প্ৰব্লেম নাই কিন্তু আৰু 80 কিলোমিটাৰ্ছ বাকী আছে কেতিয়াবাও লাগিছে গৰম উঠিছে খুব গৰম উঠিছে এডোখৰত এচিও চলাব পৰা নাই মানে অকণমান পাহাৰীয়া যে জেগাটো তাকে এতিয়া 5টা বজাত এৰাইভেল দেখাইছে আৰু ঘাটটোতো বহুত দূৰ আছে ইয়াত যিহেতু 38 কিলোমিটাৰ্ছ মে বি আছে ঘাটটো কমপ্লিট কৰিবলৈ আৰু 2 ঘণ্টা দেখাইছে 80 কিলোমিটাৰ্ছত
বৰ্তমান 37 কিলোমিটাৰ্ছ আছে আমাৰ ৰিজৰ্টলৈকে আমি এতিয়া গৈ আছোঁ আৰু 1 ঘণ্টা দেখাইছে মেবি আৰু চাগে আগত কিবা জাম থাকিব সেইটো কাৰণে 1 ঘণ্টা দেখাইছে 38 কিলোমিটাৰ্ছত বৰ্তমান সোমালোঁ আৰু পাইছোঁহি বহুত সোনকালে পালোঁহি আমি লাষ্ট টাইমতকৈ হয়নে বাপৰে লাষ্ট টাইম বহুত দেৰি লাগিছিলে আমাৰ 12 ঘণ্টামান লাগি গৈছিলে এইবাৰ কিন্তু বহুত সোনকালে মানে যোনটো বেংগলোৰ টু হুবলি আছিলে নেকি যোনটো মানে আমি ভাল ৰাস্তা পাইছিলোঁ ন বেংগলোৰ টু হুবলি হয়নে সিমানখিনিলৈকে বহুত কভাৰ কৰি দিলোঁ আমি ক'তো নৰখি সেইটো কাৰণে এইখিনি জেগা মানে যোনখিনি ৱেষ্টাৰ্ণ ঘাট অকণমানতো টাইম লাগে পাহাৰীয়া যায় তো সেইখিনি কভাৰ কৰিলোঁ কাৰণে এইখিনিও আমি সোনকালে পাই গ'লোহি আমি আহি পালোহি সোমালোহি অলপ টাইম হ'ল মই ফ্ৰেছ হ'লোঁ ইমান ভাগৰ লাগিছিলে ন আহি ডাইৰেক্ট ৱাশ্বৰুম গৈছোঁ গা চা ধুই ফ্ৰেছ হৈ এতিয়া বেলকনিত বহি আছোঁ চাওঁ এতিয়া ওলাই যাম অকণমান মই ব্লগটো ইমানতে এণ্ড কৰিছোঁ নহ'লে বহুত দীঘল হৈ যাব ব্লগটো চ' আপকামিং ব্লগছ মোৰ আহি থাকিব আপোনালোকে চাব গোৱাত কি কৰোঁ কি নকৰোঁ আপকামিং ব্লগছত আপোনালোকে দেখিব পাৰিব চ' মোৰ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব